লৈ আহিছোঁ মহিলাসকলৰ বাবে আজি আমি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ যিসকল মহিলাই আত্মসহায়ক গোটৰ মাধ্যমত বেংকৰ পৰা লোন লৈ ৰাখিছে তেখেতসকলৰ বাবে আহিছে এটা ভাল খবৰ কাৰণ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে আপোনালোকক সাবসিডি আৰু সেই সাবসিডি আপুনি সম্পূৰ্ণ 25,000 টকা পাব সেই সাবসিডি পাবৰ কাৰণে আপোনাক এখন ফৰ্ম দিয়া হৈছে এই ফৰ্মখন সম্পূৰ্ণ 7টা পেজৰ হ'ব আপুনি চাব পাৰিব যে ওপৰত লিখা আছে গভৰ্নমেন্ট অফ আসাম অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন তো আপোনাৰ সেই ফৰ্মখনত আপোনাৰ গোটেৰ সম্পূৰ্ণ তথ্যখিনি আপুনি ভৰাই ল'ব লাগিব তাৰ পিছত আপোনাৰ বেংকৰ পাছবুকখন গোটৰ যিখন পাছবুক আছে সেই পাছবুকখন দি আপুনি সেই ফৰ্মখন আপুনি জমা কৰিব লাগিব তো অতি সোনকালে আপুনি আপোনাৰ CRCৰ লগত যোগাযোগ কৰক CRCৰ ওচৰত আপুনি এই ফৰ্মখন পাই যাব আৰু ফৰ্মখনত আপুনি সম্পূৰ্ণ চাব পাৰিব যে আপুনি গোটত কি ধৰণে আপুনি গোটখন চলাইছে বা গোটৰ কি পৰিমাণে আপোনাৰ গ্ৰেডটো কি A নে B নে C বা D তো সেই সম্পূৰ্ণখিনি তথ্য ফিল আপ কৰি আপোনাক ফৰ্মখনত দিয়া হ'ব আৰু এই ফৰ্মখন জমা হোৱাৰ লগে লগে আপুনি চৰকাৰৰ ফালৰ পৰা আপুনি সাবসিডি পাব প্ৰথমবাৰৰ বাবে যদি আপুনি লোনটো লৈছে তো আপুনি সেই সাবসিডি পাব যদি আগতে এবাৰ সাবসিডি পাই গৈছে তো সেইটো আপোনালোকৰ বাবে নহয় প্ৰথম যিজনে লৈছে তেওঁলোকৰ বাবেহে হয় তো আপুনি CRCৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি ফৰ্মখন লওক আৰু ফিল আপ কৰি পেলাই জমা দিয়ক আৰু জমা দিলে আপুনি 25,000 টকা লাভ কৰিব পাৰিব তো আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ বুজি পাইছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ এটা কৰি দিব লগ পাম আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ধন্যবাদ